নমস্কাৰ ৰাইজসকল, আজি নৱবৰ্ষৰ সকলোকে শুভেচ্ছা জ্ঞাপন কৰিছোঁ। আজি বছৰৰ প্ৰথমটো দিন, সেইকাৰণে মন্দিৰলৈ যাবলৈ এতিয়া ৰেডি হৈ আছোঁ। মানে গোটেই গা পা ধুই গৈ গাখীৰ, কলপাত, তামোল পাণ সকলো চাকি বন্তি লৈ লৈছোঁ। আৰু আমাৰ গাঁৱৰ ওচৰতে এইটো মন্দিৰ আছে, তো মই আৰু ভাইটি আহিছোঁ ইয়াতে চাকি বন্তি জ্বলাবৰ কাৰণে। তো সকলোৰে মংগল হওক আৰু আশীৰ্বাদ কৰিব যাতে আৰু আগবাঢ়ি যাওঁ। লাইক কমেণ্ট কৰিবলৈ নাপাহৰিব আৰু ছাবস্ক্ৰাইব কৰিব। এতিয়া ভাইটিয়ে বেলপাত ছিঙি আছে, মই ধুনীয়াকৈ আগভাগ কৰিছোঁ। এয়া আমাৰ গাঁৱৰে শিৱ মন্দিৰ, আমি প্ৰত্যেকবাৰ আহোঁৱেই, সেইকাৰণে এতিয়া চাকি বন্তি জ্বলাই লৈছোঁ যাতে ভগৱানৰ আশীৰ্বাদ এটা হৈ থাকক আৰু নতুন বছৰটো যাতে ভালে কুশলে পাৰ হয়। আৰু গাখীৰ আনিছিলোঁ ঘৰৰে লিংগত দিবৰ কাৰণে, আমি দুইটাই এতিয়া তাকে আগভাগ কৰি দিছোঁ। এতিয়া সেয়া চেয়া কৰি হৈ গ'ল, আমি এতিয়া ঘৰৰ কাৰণে উভতি আহি গ'লোঁ। বাই বাই গাইজ।